কৰোনাৰ সেকেন্ড ৱেভ ষ্টাৰ্ট হৈছে। এইটো ফাৰ্ষ্ট ৱেভতকৈ দেখা গৈছে বেছি স্পীডলি বাঢ়ি গৈ আছে। গুৱাহাটী অথৰিটিয়ে আমাক অফলাইন মোডত নহয় আনকি অনলাইন মোডত এক্সামটো যেন লয়। ফাৰ্ষ্ট ৱেভৰ টাইমত গুৱাহাটী ইউনিভাৰ্চিটিয়ে অনলাইন মোডতে এক্সামিনেশ্যনখিনি লৈছিলে আৰু মই এইবাৰ আশাবাদী যে ছেকেণ্ড ৱেভৰ টাইমতো অনলাইন মোডত এক্সামিনেশ্যনটো ল'ব। মই এজন আইনৰ ছাত্ৰ হিচাপে কওঁ যে যেতিয়া পৰীক্ষা দিব ষ্টুডেণ্টবিলাকে ছাত্ৰবিলাকে তেতিয়া এটা হাতত পৰীক্ষা আৰু এটা হাতত জীৱন লৈ যাব লাগিব। তো ষ্টুডেণ্টবিলাকে মেণ্টেলি এটা প্ৰেছাৰতে থাকিব। চাওক আমাৰ কলেজত তথা বেলেগ যিমান কলেজ আছে JB ল' কলেজ হওক, দিছপুৰ ল' কলেজ হওক বা আমাৰ বিষ্ণুৰাম মেধি গভৰ্ণমেণ্ট ল' কলেজতে হওক, আপুনি চাব তাতে অকল গুৱাহাটীৰ ষ্টুডেণ্টে নপঢ়ে, তাতে বাহিৰৰ ষ্টুডেণ্টো পঢ়ে। বৰপেটাৰ পৰা ষ্টুডেণ্ট আহিছে ল' পঢ়িবলৈ, মানকাচৰৰ পৰা ষ্টুডেণ্ট আহিছে ল' পঢ়িবলৈ, ধুবুৰীৰ পৰা ষ্টুডেণ্ট আহিছে ল' পঢ়িবলৈ। যোনটো কৰোনাৰ ছেকেণ্ড ৱেভ ষ্টাৰ্ট হৈছে, এইটো ফাৰ্ষ্ট ৱেভতকৈ দেখা গৈছে বেছি স্পীডলি বাঢ়ি গৈ আছে। যোনবিলাক ষ্টুডেণ্ট বাহিৰৰ পৰা আহিছে পঢ়িবৰ কাৰণে তো সেই চব ষ্টুডেণ্টটো নিশ্চয়কৈ ট্ৰেভেল কৰি কিনে আহি আছে বাছত। তো কি আমি কি এই বস্তুটো কি আমি নিজৰ এটা কমন চেন্সৰ কথা যে কি যোনবিলাক ষ্টুডেণ্ট বাহিৰৰ পৰা মানে এতিয়া ট্ৰেভেল কৰি কিনে এক্সাম দিবলৈ 30 তাৰিখে আহিব, তো এইটো মানে এটা কমন চেন্সৰ কথা যে কি ইহঁতৰ কি মানে ক'ভিড পজিটিভ সিহঁতি হয়নে নাই, ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্ট হ'ল যে যোনটো অফলাইন এক্সামিনেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিয়ে আমাৰ পাতিবলৈ গৈ আছে, তো ইহঁতক যদি এতিয়া বৰ্তমান যদি টেষ্ট কৰা হয়, তো ইহঁতে টেষ্ট কৰাৰ পিছত ইহঁতে নিশ্চয়কৈ যোনটো ক'ভিড পজিটিভ হয় ইহঁততো অভিয়াছলি ক'ভিড পজিটিভে ওলাব। তো ক'ভিড পজিটিভ ওলালে ইহঁতে যদি অফলাইন মোডত এক্সাম দিব যায় 30 তাৰিখে, তো 30 তাৰিখে যেতিয়া অফলাইন মোডত এক্সামটো দিব যাব, তো তেতিয়া কি হ'ব, সি নিজৰ মা দেউতা নেইবাৰ ফ্ৰেণ্ডছ একেলগে সমাজখনক এই এটা ষ্টুডেণ্টে এক্সাম দিব যাই কিনে অভিয়াছলি ক্ষতি কৰিব। আৰু এইটো ষ্টুডেণ্ট বুলি নহয়, মই আনকি টিচাৰবিলাককো এই বস্তুটোক চাব লাগিব যে কি টিচাৰ আইদাৰ পজিটিভ নে নিগেটিভ হয়, সেইটো আগে চাব লাগিব। তো এইটো মই ভাবোঁ যে কি গুৱাহাটী অথৰিটিয়ে আমাক অফলাইন মোডত নহয় আনকি অনলাইন মোডত এক্সামটো যেন লয়। অকল সেয়ে নহয়, মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ 2 মাহ অকল আমাৰ ক্লাছেছ হৈছে, তাকো তাতে কিছু অনলাইন মোডতো হৈছে, অফলাইন মোডত হৈছে। গতিকে চিলেবাছ এতিয়ালৈকে আমাৰ কমপ্লিট হোৱা নাই। তো আমি যিহেতু ল' পঢ়ি আছোঁ, এটা প্ৰফেশ্যনেল কোৰ্চ, সেইটো বহুত ইম্পৰ্টেণ্ট কোৰ্চ হয়। তো গতিকে ইয়াৰে এইটো ভালকৈ অলপ মানে চিন্তা কৰি কেনে, যেনেকৈ লাষ্ট টাইম ক'ভিডৰ টাইমত লকডাউন যেতিয়া চলি আছিলে ফাৰ্ষ্ট ৱেভত, তাতে যেতিয়া আমাৰ 6th ছেমিষ্টাৰৰ যেনেকৈ অনলাইন মোডত চলি আছিল, ঠিক তেনেকৈ এইবাৰো যেন অনলাইন মোডত আমাৰ এক্সামিনেশ্যনটো পতা হয়। অনলাইন মোডত এতিয়া এক্সামিনেশ্যনটো যিহেতু গুৱাহাটীত মানে চবৰে ওচৰত মোবাইল আছে, ডিজিটেল টাইম, চবৰে ওচৰত মোবাইল আছে, লেপটপ আছে ঘৰত। কিন্তু ৰিম'ট এৰিয়াছত আপুনি চাব যে ৰিম'ট এৰিয়াছত চবৰে ওচৰত মানে সেই ইলেক্ট্ৰিচিটি ফেচিলিটি বা মোবাইল লেপটপ চবৰে ওচৰত সিমানখিনি ক্ষমতা নাই। তো মই ইয়াতে আছাম গভৰ্ণমেণ্টত এটা ডিমাণ্ড কৰিব বিচাৰিছোঁ যে যাৰ ওচৰত মোবাইল নাই বা লেপটপ নাই, তে সিহঁতি যেন নিজৰ নিয়াৰেষ্ট যোনটো কলেজ তাতে যাই কিনে যেন ছ'চিয়েল ডিষ্টেঞ্চ কৰি কিনে যেন এক্সাম দিব পাৰে। অৰ্থাৎ এইখিনিয়ে মোৰ আছাম গভৰ্ণমেণ্ট আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰত দাবী। যদি গুৱাহাটী ইউনিভাৰ্চিটিয়ে যদিও ইমান দাবী জনোৱাৰ পিছতো যদি সিহঁতে এক্সাম পাতিবলৈ লয়, অফলাইন শাৰীৰিক এক্সাম মানে অফলাইন এক্সাম পাতিবলৈ লয়, আপোনালোকে কি কৰিব তেতিয়া? এতিয়ালৈকে আমি ছাত্ৰ ইহঁৰ পৰা আমি অলৰেডি আমি এটা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি কিনে আমি অলৰেডি প্ৰটেষ্ট কৰিছোঁ। আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ওপৰত যথেষ্ট আমাৰ আশাবাদী আমি যে আমাৰ কথাখিনি, আমাৰ মেছেজখিনি গুৱাহাটী ইউনিভাৰ্চিটি শুনিব। কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ তেখেত বহুত জ্ঞানী ব্যক্তি হয় আৰু লাষ্ট টাইমো ফাৰ্ষ্ট ৱেভৰ টাইমত গুৱাহাটী ইউনিভাৰ্চিটিয়ে অনলাইন মোডতে এক্সামিনেশ্যনখিনি লৈছিলে। আৰু মই এইবাৰ আশাবাদী যে ছেকেণ্ড ৱেভৰ টাইমতো
অনলাইন মোডত এক্সামিনেশ্যনটো ল'ব? মই এজন আইনৰ ছাত্ৰ হিচাপে কওঁ যে যেতিয়া পৰীক্ষা দিব ষ্টুডেণ্টবিলাকে ছাত্ৰবিলাকে তেতিয়া এটা হাতত পৰীক্ষা আৰু এটা হাতত জীৱন লৈ যাব লাগিব। তো ষ্টুডেণ্টবিলাকে মেণ্টেলি এটা প্ৰেছাৰতে থাকিব যে কৰোণাৰ টাইম, কেতিয়া কাৰ কৰোণা হৈ যায় ঠিক নাই। তো মই গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰত এইটো আবেদন কৰোঁ আৰু অসম চৰকাৰৰ ওচৰত আবেদন কৰোঁ যে ইহঁতে যাতে বহুত ভাবি চিন্তি পৰীক্ষাটো পাতে। আমাৰ যিবিলাক অল্টাৰনেটিভ মোড আছে, যেনেকৈ অনলাইন পৰীক্ষা পাতিব পাৰে, নহ'লে কিছুদিন মানে পষ্টপন কৰিব পাৰে। অকল আমাৰ আইনৰ পৰীক্ষাই নহয়, লগতে যেনেকৈ মেট্ৰিক পৰীক্ষা আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, ফাইনেল এক্সাম, তাৰপিছত আমাৰ গ্ৰেজুৱেশ্যনৰো বহুত পৰীক্ষা আছে, BA BSc BCom, সেইবিলাকো যাতে পষ্টপন কৰে, নহ'লে যিবিলাকে অনলাইনৰ সুবিধা আছে অনলাইন কৰি দিয়ে। এইটোৱে আমাৰ আহ্বান গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰত।